ন্যায় সমাবেশ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি উদ্বোধন কৰিলে আমাৰ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহাদেৱ পাটগিৰিয়ে। বিশেষ প্ৰধান অতিথিৰূপে থাকিলে আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া আৰু আমাৰ জুবিনদাৰ নিজৰ খুৰাক মনোজ বৰঠাকুৰ ডাঙৰীয়া, আমাৰ বিপুল চেতিয়া ফুকন আৰু লোহিত গগৈ তেখেতসকলে বৃক্ষৰোপণ কাৰ্যসূচীৰ নেতৃত্ব ল'লে। আৰু তাৰ পাছতে আমাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, সৰ্বজনগোষ্ঠীয় প্ৰাৰ্থনা সভা, এই অনুষ্ঠানত সকলোৱে শিখ, বৌদ্ধ, ইছলাম, হিন্দু আৰু মিচিং, বড়ো, মণিপুৰী সকলো জনগোষ্ঠীৰ মানুহে প্ৰাৰ্থনা সভা, খ্ৰীষ্টিয়ান সকলোৱে প্ৰাৰ্থনা সভা এতিয়া চলি আছে। তাৰ পাছত আকৌ আমি আজি 20জন বিশিষ্ট গায়কক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ, যিসকলে গান পৰিৱেশন কৰিব। আৰু তাৰ পাছতে ন্যায় সমাৱেশ অনুষ্ঠিত হ'ব। ন্যায় সমাৱেশৰ আমাৰ দুটা দাবী। 1 নম্বৰ দাবীটো হ'ল যে এই ন্যায় সমাৱেশৰ জৰিয়তে আমি প্ৰথম যিটো কথা ক'ব কৈছোঁ, আজিৰ গোটেই অনুষ্ঠানটোৰ মূল বাণীটো হ'ল যে অসমৰ মানুহ চৰকাৰৰ জুবিন গাৰ্গৰ তদন্তক লৈ অসন্তুষ্ট। আমি সন্তুষ্ট নহয়, আমি অসমীয়া মানুহ অসন্তুষ্ট। এইটো হ'ল প্ৰথম কথা। 2 নম্বৰ বাণীটো হ'ল যে আমাক হত্যাকাৰীবিলাকৰ মৃত্যুদণ্ড নহ'লে বা মৃত্যুৰ কাৰণে ঠেলি দিয়া মানুহবিলাকক আমাক মানে আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড লাগে। BNSSৰ 103 নম্বৰ ধাৰাৰ অধীনত যাৱজ্জীৱন মৃত্যুদণ্ড অথবা 105 নম্বৰ ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড। ইয়াৰ বাহিৰে অসমীয়া মানুহ কোনো সন্তুষ্ট নহয়। সেইকাৰণে আমি আকৌ ক'লোঁ যে অসমীয়া মানুহ অসন্তুষ্ট, এইটো প্ৰথম বাণী। 2 নম্বৰ, আমাক 103 বা 105ৰ অধীনত উপযুক্ত শাস্তি লাগে অভিযুক্তৰ। 3 নম্বৰ, তেতিয়াহে শাস্তি পাব যদিহে গৈ ঠাইত গৈ তদন্ত কৰে, প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰে আৰু উচিত তদন্ত হয়। গতিকে উচিত তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু অসমীয়া মানুহ যে অসন্তুষ্ট এই কথাটো কৈ দিছোঁ। যদি উচিত তদন্ত নহয়, সমগ্ৰ অসম জুৰি আন্দোলন আৰম্ভ হ'ব আৰু শিৱসাগৰৰ মাজেও আন্দোলনত অংশগ্ৰহণ কৰিব বুলি আজি আমি সমগ্ৰ অসমবাসী ৰাইজক আৰু চৰকাৰক জনাই দিছোঁ। অসমে 17 বাৰ মোগলক পৰাস্ত কৰিছিলে, নহয় জানো বাৰু? আৰু ব্ৰিটিছেও তিষ্ঠিব নোৱাৰিছিলে। অসমৰ ৰাইজৰ প্ৰতি জাতি জনগোষ্ঠীৰ তেজে শিৰে বৈ থকা জুবিনে যদি ন্যায় নাপায়, সেইখন ওলট পালট হৈ যাব।
আৰু পাবই লাগিব। দোষীয়ে উপযুক্ত শাস্তি পাব, শীঘ্ৰেই পাব। আৰু মই আশা কৰোঁ চৰকাৰৰ বৰমূৰীয়াসকল যিসকল দায়িত্বত আছে তেওঁলোকে তাৰ ব্যৱস্থা শীঘ্ৰে ল'ব, কাৰণ খাণ্ডৱ দাহন নোহোৱাৰ আগতেই ব্যৱস্থা কৰিবই। তেওঁলোকেও গম পাইছে, সাধাৰণ জনতাই যেতিয়া গম পাইছে আৰু ভিজুৱেলবিলাকে কৈ আছে, ভিজুৱেলবিলাকে কথা কৈ আছে, চবেই গম পাইছে, নিশ্চয় জনতাই কিবা ষড়যন্ত্ৰৰ গন্ধ পাইছে কাৰণে কলিজাৰ মানুহজন অসময়ত হেৰাই যোৱাটোত এই জনতা ক্ষোভিত হৈছে। আৰু ই সাধাৰণ ক্ষোভিত নহয়, গোটেই মাটি জাগিছে, ধৰিত্ৰী জাগিছে। তাৰমানে আমাৰ অসমমূলকৰ প্ৰতিজন জাগিছে, বিশ্বৰ চুকে কোণে জুবিন প্ৰেমী জাগিছে। কোন ৰৈ থাকিব? যিকোনো কাৰণত ন্যায় দিবই লাগিব, পাবই লাগিব, আৰু তেওঁলোকে ব্যৱস্থা কৰিবই লাগিব। সাৰি যাব নোৱাৰাটো সত্য কথা। মিছা কিবা সাক্ষীবাদী লৈ পেলাইতো একো নাই। গতিকে যোৱাজন গ'ল, যোৱাজনে ন্যায় পোৱাটো সকলোৰে কাম্য। তেখেতে নক'বলগীয়া, তুমি কোৱাৰ দৰে নক'বলগীয়া কৈছে বা কিবা কৈছে, সেইটো এটা তেখেতৰ তেখেত হয়তো চিন্তাত পৰিছে। মোৰ অনুভৱ চিন্তাত পৰিবই, কাৰণ খুব কম সময়ৰ ভিতৰে বহু নেপালৰ দৰে বহু কিবা কিবি ঘটনা পৰিঘটনা দেখিব পাইছে। গতিকে জনতালৈ চবেই ভয় কৰে, গতিকে জনতা অপেক্ষা কৰাটো খুব দৰকাৰ। দুদিন দেৰি লাগিলেও তেখেত অন্তত মোৰ অনুভৱ যে তেখেতৰ মাতৃ মুখ্যমন্ত্ৰীৰ মাতৃ সঁচাকৈ বৰ সৰহপৰি আৰু খুব শ্ৰদ্ধাশীল আৰু ন্যায়িক। গতিকে মাকৰ সন্তান, গতিকে তেখেতে অসমৰ দায়িত্ব লৈছে। অসমৰ একেবাৰে কলিজাৰ বাখৰুৱা জুবিন গাৰ্গৰ দৰে ব্যক্তিজনৰ এই খুব নভবাকৈ অসময়ত হেৰাই যোৱাটো তেখেতৰো এটা যন্ত্ৰণা আছে বুকুত। মই ভাবোঁ তেখেতে বিবেচনা, মানে যিটো এতিয়া কোৰ্টৰ বা আইন আদালতৰ প্ৰচেষ্টাবিলাক অকণমান দীঘলীয়া যেতিয়া হয়, আমিও বুজিব লাগিব, ৰাইজেও ধৈৰ্য ধৰিব লাগিব। ৰাইজে শান্তিৰে, কাৰণ জুবিনে অশান্তি বিচৰা নাছিল, গতিকে তেওঁৰ ন্যায়িক গোটেই কথাখিনি, তেওঁ ন্যায় প্ৰাপ্তিটো শান্তিৰেই হ'ব লাগিব। আমি ৰাইজেও ধৈৰ্য ধৰিব লাগিব, ন্যায় প্ৰাপ্তি কিন্তু শান্তিৰে আহিব লাগিব, আৰু পাব। যদি হ'লোহেঁতেন জনতাই একেটাই কৰিলেহেঁতেন, আৰু জনতাই ন্যায় পাবই। তেজে তেজে শিৰে শিৰে বৈ থকা, বিয়পি থকা, সুৰ হৈ বৈ থকা সংস্কৃতিৰ সাধকসকলে ABCD যিয়েই নহওক চবেই পাব ন্যায় দিবই লাগিব। এইটো সৰু কথা নহয়, সৰু কথা নহয়, এটা ডাঙৰ ঘটনা। গতিকে ডাঙৰ ঘটনা এইটোতো খুব শিহৰিত। এইটো ভাল উত্তৰ পাব, জনতাই পাবই। জনতা ধৈৰ্য ধৰক, ময়ো অনুৰোধ কৰিছোঁ, জনতা ধৈৰ্য ধৰিব লাগিব। অকণমানতে একেবাৰে উত্ৰাউল হ'লে অশান্তি বাঢ়িব। গতিকে মানে আনকণ্ট্ৰল এটা ব্যৱস্থা যাতে নহয়, জনতাই ধৈৰ্য ধৰক। ধৈৰ্যৰ ফল সদায় মিঠা, ধৈৰ্যৰ ফলহে মিঠা।